हेलो फ्रेंड्स, वेलकम टू प्रांशुलजीर ब्लॉग्स। आमी গৈছিলোঁ শিৱসাগৰৰ ৰংঘৰলৈ আৰু বোলো এইখিনি ডিটেইলছখিনি দেখাই দিওঁ। এণ্ট্ৰি ফিজ আপোনাক কেছ দিলে 25 টকা পাৰ হেড আৰু 20 টকা অনলাইন দিলে। আৰু বোলো কেতিয়া ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ আৰু ৰংঘৰৰ পৰিৱেশ উপভোগ কৰোঁ। এছিয়া মহাদেশৰ প্ৰথমটো এম্পি থিয়েটাৰে হ'ল ৰংঘৰ আৰু সৰ্বপ্ৰথমে এই স্থানতে আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহই কাঠবাঁহেৰে চাং আকৃতিৰ এটা ৰংঘৰ নিৰ্মাণ কৰিছিলে। পিছলৈ আপোনাৰ 1746 চনত তেওঁৰ পুত্ৰ স্বৰ্গদেউ প্ৰমোদ সিংহই পুনৰ নিৰ্মাণ কৰে এই ৰংঘৰ, যি আপোনাৰ 8 কোণীয়া আৰু দুমহলীয়া পকী গৃহ, য'ত আহোম ৰজা আৰু ডাঙৰীয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা খেল ধেমালি যেনে ম'হ যুঁজ, শেন যুঁজ প্ৰমুখ কৰি আপোনাৰ অনন্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। আহোম শাসন কালত নিৰ্মাণ কৰা প্ৰতিটো গৃহ হওক, মহল হওক, হাঁহ কণী আৰু মাটি দাইলে বনাইছিলে। আৰু চাওকচোন ইমান শ বছৰৰ পিছতো কিমান মজবুত হৈ আছে। আৰু ভালকৈ সংৰক্ষণ কৰি ৰাখিলে আৰু শ বছৰ ধুনীয়াকৈ চলি যাব। 17শ শতিকাতে বনোৱা এই ৰংঘৰ কিমান সুন্দৰ কাৰিকৰেৰে বনোৱা গৈছিলে। আমিও বহু দিনৰ পৰা শিৱসাগৰ আহিম ভাবি আছিলোঁ আৰু ফাইনেলি যে আমি আহিব পালোঁ সেয়াই বহুত ভাল লাগিছে। আৰু সৰু এটা ব্লগো বনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। ৰংঘৰৰ কাষেদিয়ে যাব বাইপাছ আৰু ইয়াৰ কাম চলিয়ে আছে বৰ্তমান। ৰংঘৰ এটা সৰু চাই ভিডিঅ' আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যিসকল বন্ধু নতুনকৈ আহিছে আমাৰ চেনেলত, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।